নমস্কাৰ বন্ধুসকল আজি আমাৰ টপিক হ'ল 5000 মিটাৰ অথবা 3200 মিটাৰ ৰেচত কেনেকৈনো দ্ৰুতগতিত দৌৰি নাম্বাৰ 1 ৰেচাৰ হ'ব পাৰে আৰু যিসকল ব্যক্তিৰ অলপ দূৰ দৌৰিয়ে ভাগৰ লাগে ষ্টেমিনাৰ শেষ হয় তেওঁলোকে কি উপায়েৰেনো নাম্বাৰ 1 ৰেচাৰ হ'ব পাৰে। বন্ধুসকল ৰেচত নাম্বাৰ 1 হ'বলৈ এই ভিডিঅ'টোত মই আপোনালোকক কিছুমান টিপছ দিম। আপোনালোকে টিপছসমূহ মনত ৰাখক, ফ'ল' কৰক আৰু যদি টিপছসমূহ ফ'ল' কৰে তেন্তে মই সম্পূৰ্ণ বিশ্বাসত কৈছোঁ যে আপোনালোকক দ্ৰুত বেগত যোৱাত কোনেও বাধা কৰিব নোৱাৰে। টিপছ নম্বৰ 1 বন্ধুসকল দৌৰাৰ আগত আপোনালোকে সদায় ৱাৰ্ম আপ কৰক। ৱাৰ্ম আপ কৰাৰ ফলত আপোনাৰ ভৰি মজবুত হৈ পৰাৰ লগতে যিটো দৌৰৰ জাম্প সেইটো আপোনালোকৰ দ্ৰুতবেগী হৈ পৰিব। সাধাৰণতে আমি ৱাৰ্ম আপ বুলি কওঁতে স্প্ৰিঙো খেলিব পাৰোঁ আৰু ভিডিঅ'ত দেখুৱাৰ ধৰণে আপোনালোকে ৱাৰ্ম আপ কৰিব পাৰে। টিপছ নম্বৰ 2 ৱাৰ্ম আপ কৰাৰ পাছত আপোনালোকে সদায় ষ্ট্ৰেচিং কৰক। ষ্ট্ৰেচিং কৰাৰ ফলত আপোনাৰ কঠিন মাংসপেশী কোমল হৈ পৰিব, লগতে যিবোৰ আমাৰ ভৰি জইণ্ট মানে মই গাঁঠিৰ কথা কৈছোঁ সেইবোৰ ফ্ৰীলি মুভমেণ্ট হ'ব। আৰু লগতে সকলোৱে জানিব লাগে যে অধিক দৌৰাৰ ফলত কিছুমান মাংসপেশীয়ে বহুত পৰিমাণে আঘাত বা কষ্ট পায়। আপুনি দৌৰাৰ ফলত ষ্ট্ৰেচিং যদি কৰে তেতিয়া এই আঘাতসমূহৰ পৰা সম্পূৰ্ণৰূপে ৰক্ষা পাব পাৰিব। ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোকে দৌৰাৰ আগত বিভিন্ন ষ্ট্ৰেচিং এক্সাৰচাইজ কৰিব পাৰে। টিপছ নম্বৰ 3 বেছি সংখ্যক মানুহৰে দৌৰিব নোৱাৰাৰ কাৰণ হ'ল তেওঁলোকৰ অলপ দূৰ দৌৰিয়েই ফুপনি উঠিবলৈ ধৰে অথবা উশাহটো চুটি হৈ পৰে। সেইকাৰণে উশাহটো চুটি হৈ নপৰিবলৈ আপোনালোকে দৌৰাৰ সময়ত কেনেকৈ নিশ্বাস ল'ব লাগে তাৰ বিষয়ে আপোনালোকে ভালদৰে জানিব লাগে। বন্ধুসকল প্ৰথম অৱস্থাত দৌৰাৰ সময়ত নাকেৰে উশাহ ল'ব লাগে আৰু নিশ্বাসত মুখেৰে এৰিব লাগে। এনেকৈ অলপ দিন প্ৰেক্টিছ কৰাৰ ফলত আপোনালোকৰ অভ্যাস হৈ পৰিব, যাৰ ফলত কোনো বাধা নোহোৱাকৈ আপোনালোক অধিক দূৰ যাব পাৰিব। আৰু যেতিয়া আপোনাৰ উশাহ ল'বলৈ কঠিন হৈ পৰিব তেতিয়া আপোনালোকে মুখেৰে উশাহ লৈ নাকেৰে এৰিব লাগে। আৰু দৌৰাৰ সময়ত যাতে উশাহটো লোৱাত কঠিন হৈ নপৰে তাৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ যোগাসন কৰিব পাৰে। তেনেকুৱা ধৰণৰ কিছুমান যোগাসনৰ উদাহৰণ হ'ল পদ্মাসন, কপালভাতি, সূৰ্য নমস্কাৰ ইত্যাদি। টিপছ নম্বৰ 4 আমি সকলোৱে জানো যে স্পীডত দৌৰিবলৈ আপোনাৰ শৰীৰৰ ওজন কম হোৱাৰ লগতে ভৰি দুখন মজবুত হ'ব লাগে। যদি আপোনাৰ ৱেইট বেছি অথবা অতিৰিক্ত চৰ্বি থাকে তেনেহ'লে আপুনি বেছি দূৰ বেগত দৌৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে ৱেইট বেছি থকা বন্ধুসকলে এখন নিৰ্দিষ্ট ডায়েট লিষ্ট বনাই লৈ সেইমতে চলিব। আৰু চিন্তা কৰিবলগীয়া একো নাই, বেছি চৰ্বিযুক্ত খাদ্য খাব নালাগে। ৰেগুলাৰ প্ৰেক্টিছ আৰু ডায়েট লিষ্ট ফ'ল' কৰিলে নিশ্চয় আপোনালোক স্পীডত দৌৰিব পাৰিব। টিপছ নম্বৰ 5 নাম্বাৰ 1 ৰানাৰ হ'বলৈ হ'লে আপোনালোকে প্ৰথমতে নিজৰ ভৰি মজবুত কৰক। ভৰি মজবুত হ'বলৈ আপোনালোকে জিমো জইন কৰিব পাৰে আৰু জিমত যেনেকৈ স্কট, লেগ প্ৰেছ আদি সপ্তাহত 2 দিনকৈ 3টা ষ্টেপত যদি কৰে তেন্তে আপোনালোকৰ নিশ্চয় ভৰি মজবুত হ'ব। আৰু যদি জিম যাব নোৱাৰে বা নিজৰ কিছুমান প্ৰব্লেম থাকে তেনেহ'লে আপোনালোকে ঘৰত বিভিন্ন ধৰণৰ এক্সাৰচাইজ কৰিও আপোনালোকে ভৰি মজবুত কৰিব পাৰে। টিপছ নম্বৰ 6 বন্ধুসকল এটা কথা মন কৰিব যাতে যেতিয়া আপুনি ৰেচত ষ্টাৰ্টিঙত দৌৰিব তেতিয়া প্ৰথম অৱস্থাত আপোনাৰ ভৰি মাটিত সমানভাৱে পৰিব লাগে। আৰু মনত ৰাখিব এটা কথা, ভৰিৰ গোৰোহাত প্ৰেছাৰ দি কেতিয়াও নদৌৰিব। যেতিয়া ৰেচ সম্পূৰ্ণ হ'বলৈ 200 বা 300 মিটাৰ থাকে তেতিয়া ভৰিৰ পঞ্জাৰ সহায়ত মানে ভৰিৰ আগ অংশৰ সহায়ত ফুল স্পীডত দৌৰিব লাগে। আৰু ফুল স্পীডত যেতিয়াহে দৌৰিব পাৰিব যেতিয়া আপোনাৰ ভৰিৰ সম্পূৰ্ণ প্ৰেক্টিছ থাকিব। টিপছ নম্বৰ 7 দৌৰিব পৰা মানুহ এজন দৌৰিব নোৱাৰা হ'ব পাৰে
যেতিয়া তেওঁ জোতা কাপোৰ পেণ্ট আদি পৰিধান কৰিব নাজানে। প্ৰথমে মই জোতাযোৰৰ কথা কওঁ। আপোনাৰ জোতাযোৰ ল' ৱেইট হ'ব লাগে আৰু পিন্ধোতে যাতে বেছি ঢিলাও নহয় আৰু বেছি টাইটো নহয়, তাৰ বাবে আপুনি লক্ষ্য ৰাখিব লাগে। এতিয়া আহিছোঁ কাপোৰলৈ। এনেবোৰ কাপোৰ পৰিধান কৰিব লাগে যিবোৰ কাপোৰৰ ওজন কম হোৱাৰ লগতে পিন্ধিবলৈ আপোনালোকে কমফৰ্টেবল পায়। মন কৰিব ভৰি দুখনৰ লগতে হাত দুখনো যাতে ফ্ৰীলি মুভমেণ্ট কৰিব পাৰে। হাত চুটি চোলা আঁঠুৰ তলৰ পৰা হাফ পেণ্ট আদি পৰিধান কৰিলে কোনো ধৰণৰ বাধাৰ সন্মুখীন হ'ব নোৱাৰে। পইণ্ট নাম্বাৰ 8, বন্ধুসকল, যেতিয়া নিজৰ ওপৰত বিশ্বাস নাথাকে তেতিয়ালৈকে কোনো কাম কৰা সম্ভৱ নহয়। প্ৰথমে নিজৰ ওপৰত বিশ্বাস কৰিবলৈ শিকক আৰু দৌৰাৰ সময়ত একমাত্ৰ নিজৰ ভৱিষ্যত দৌৰাৰ ওপৰত ফ'কাছ কৰক। আৰু যেতিয়া দৌৰা কামটো আপোনালোকে ফূৰ্তি হিচাপে মনত ভাবি ল'ব তেতিয়াহে দৌৰাটো সহজ হৈ পৰিব। আপোনালোকৰ মনোবল মজবুত হ'বলৈ আৰু মনোবল হেৰাই নাযায় যাতে, তাৰ কাৰণে মই অতি শীঘ্ৰে এটা মটিভেশ্যনেল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিম। যদি আপোনালোকে ভিডিঅ'টো চাব বিচাৰে তেন্তে শৰীৰ চৰ্চাৰ লগত জড়িত আৰু বিভিন্ন মটিভেশ্যনেল ভিডিঅ' যদি চাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে জনাব ভিডিঅ'টো চাই কেনে পালে। ধন্যবাদ।